গাজৰৰ হালোৱা বনাবৰ কাৰণে মই লৈছোঁ গাজৰ লৈছোঁ 1 কেজি, ৰুকি লৈছোঁ, আলমণ্ড বাদাম লৈছোঁ, এইখিনিও মই অকণমান মিক্সিত গুড়ি কৰি লৈছোঁ, চেনি লৈছোঁ মই 200 গ্ৰাম আৰু গাখীৰ লৈছোঁ মই আধা লিটাৰ। এতিয়া মই কেৰাহীখন গৰম হোৱাত মই ঘি দিছোঁ 2 চামুচ। এতিয়া মই গাজৰখিনি দি দিম। গাজৰখিনি আমি কিছু সময় ভাজি থাকিম। গাজৰখিনি সফ্ট হ'ব লাগিব, পাৰে নৰম হ'ব লাগিব গাজৰখিনি। আৰু অকণমান সময় এতিয়া মই ঢাকনি লগাই থৈ দিম। এতিয়া মই ঢাকনিখন গুচাই চাম, গাজৰৰ পৰা অকণমান পানী ওলাই আহিছে। গাজৰখিনি আমাৰ নৰম হৈ গৈছে। এতিয়া আমি ইয়াত দিম চেনি। চেনিখিনি দিয়াৰ পিছত আমি ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া দেখিব চেনিখিনি আমাৰ গলি গৈছে। এতিয়া আমি 2টা ইলাইচি দি দিছোঁ। দেখিছেনে চেনিৰ ৰসখিনি অকণমান কমি গৈছে। চেনিৰ ৰসখিনি এনেকৈ কমি যাব লাগিব। এতিয়া এইখিনি সময়তে আমি গাখীৰখিনি দি দিম। গাখীৰখিনি দি দিয়াৰ পিছত আমি এইখিনি ভালদৰে উতলিব দিম। এয়া আমাৰ উতলিব ধৰিছে। এতিয়া আমি এইখিনি ভালদৰে এনেকৈ হেতাখনেৰে আমি এনেকৈ লৰাই থাকিব লাগিব। এতিয়া আমি ইয়াতে আলমণ্ডখিনি দি দিছোঁ। আমাৰ খিনি কমিব ধৰিছে। এতিয়া এইখিনি হেতাখনেৰে এনেকৈ লৰাই থাকিব লাগিব, নহ'লে আমাৰ তলত লাগি যাব পাৰে। আমাৰ গাখীৰখিনি শুকাই যাব লাগিব একেবাৰে। আৰু আপোনালোকে পনীয়াকৈ খাবও পাৰে। যোনে ভাল পায় পনীয়াকৈ খাব তেতিয়াহ'লে আপোনালোকে খাব পাৰে, কিন্তু মই আজি শুকানকৈ বনাম।
এনেকৈ আপোনালোকে হেতাখন চলাই থাকিব। যেতিয়ালৈকে আমাৰ খিনি শুকাই নাযায় তেতিয়ালৈকে আমি এনেকৈ থাকিম লৰাই। এয়া দেখিছেনে, এতিয়া লাহে লাহে কমিব আৰম্ভ হৈছে। গাজৰৰ হালোৱা আমাৰ ৰেডি হ'ব ধৰিছে আৰু এয়া হৈ গৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল হালোৱাখিনি। আহকচোন এতিয়া আমি দেখাও কেনেকুৱা হৈছে। আপোনালোকে বাৰু মোৰ গাজৰৰ হালোৱা ৰেচিপিটো কেনেকুৱা পালে জনাবচোন, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ট্ৰাই কৰি চাব। ল'ৰা ছোৱালীবিলাকে বহুত ভাল পায় খাই গাজৰৰ হালোৱা। তেতিয়াহ'লে মোৰ যদি ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।